হেল্ল' ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি ব্লগটো অলপ বেলেগ ধৰণৰ, মানে আজি ল'ৰাৰ চুলিখিনি কাটি দিয়া হ'ব, টকলো কৰি দিয়া হ'ব। আমাৰ এনেই বেংগলী নিয়মত 18 মাহত চুলি কাটিব লাগে, কিন্তু উপায় নাই। গৰমত ঘামুচি ভৰ্তি হৈ গৈছে, ৰাতি নুশুৱে। পোৱালি মূৰ দেখিছে পূৰা ঘামুচি, নাকে চাকে ডিঙে আছে চবতে ঘামুচি। সেইটো সৰু বাচ্ছা হয় ন, ক'বও নোৱাৰে, পূৰা খজুৱাই থাকে, মাথাটো পূৰা ভৰি গৈছে। উপায় নাই, ভগৱানৰ ওচৰত মাফ খুজি হ'লেও বামুণক সুধি পেলাই আজি দিনটো 27 তাৰিখে আজি দিনটোতে কাটিব গৈছে। এতিয়া চেলুনত নিলেতো কাটিবলৈ অসম্ভৱ, সি বহুত লৰচৰ কৰিব। সেইকাৰণে এতিয়া জাষ্ট বাপেকে আৰু ককাকে লৈ গৈছে, অলপ এনেই খুৰখন চুৱাই দিব, বাকী ঘৰত ট্ৰিমাৰ দি কাটি দিব। সেইকাৰণে তাত গৈছে। বাকীখিনি কি হয় আপোনালোকক দেখাই থাকিম। ভাবিছিলে ল'ৰাৰ চুলি ঘৰতে কাটিব, বাকী নহয়, তাতে কাটিব পাৰিলে নাপিতে, তাতে কাটি আনিলে ঘৰত, কাৰণ দিগদাৰ কৰিলে হয়, তাতে কাটি আনিলে। সেইকাৰণে ভিডিঅ' কৰা নহ'ল। বাকী তাক দেখাম আৰু আমি এতিয়া মন্দিৰলৈ যাম, চাই থাকক। এই আমি দুয়োটা পিংক কালাৰ মেটচ কৰি পিন্ধিছোঁ। এয়া যাবলৈ লৈছোঁ। ভাবি থৈছিলোঁ তাৰ চুলি যোনদিনা কাটিম জগন্নাথ মন্দিৰত গৈ চাকি দি আহিমগৈ। সেইকাৰণে ভাবামতেই আহিলোঁ জগন্নাথ মন্দিৰলৈ। আজি বতৰটো ঠাণ্ডা আছিলে, সেইকাৰণে তাকে লৈ গ'লোঁ। এয়া চাকি জ্বলাবলৈ গৈ আছোঁ আমি তিনিওজন। মই চাকি গছ জ্বলাই লৈছোঁ, ল'ৰাক মানুহজনে লৈ আছে আৰু তেওঁ ভিডিঅ' কৰি দিছে মোক। এয়া আমাৰ পাৰ্চনেল ভিডিঅ'গ্ৰাফাৰে ভিডিঅ' কৰি আছে। কি উল্টা পুল্টা ভিডিঅ' কৰিছে ভগৱান জানে। মোবাইলটো বেকাকৈ ল'ব লাগিছিলে, সি চিধাকৈ লৈ ভিডিঅ' কৰি আছে। বাৰু যি হওক, কৰিছেতো, এইটোৱে ডাঙৰ কথা। এয়া জগন্নাথ মন্দিৰৰ পৰিৱেশ, ভাল লাগে গৈ পেলাই। আমাৰ ল'ৰাৰ অন্নপ্ৰশনো ইয়াতেই হৈছিলে, ভাল লাগে গৈ পেলাই। আৰু সি এটা বুজা হৈছে ন, সেইকাৰণে সিও চাই ভাল পাইছে। আৰু এয়া মূৰ্তিকেইটা দেখি সি ভাবিছে ছাগলী, সেইকাৰণে সি ছাগলীৰ মাত উলিয়াই আছে। চাওঁ বেয়া কেনেকৈ মাতে, দেখাই দিয়া। চুনু মাতি দিয়া, কেনেকৈ মাতা, আহ 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 আহ। নমস্কাৰ। এনে ধৰি চোৱা 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 হ'ব আৰু নালাগে, ব'লা ব'লা। মন্দিৰত গৈ যিহে উৎপাত কৰিছে, মূৰ্তিবিলাকত ধৰি ধৰি কি কৰিছে, মানে সিহে গম পাইছে। আৰু মানে ফূৰ্তিও লাগিছে তাৰ, সি চুই চুই চাইছে কি হয় মানে এইবিলাক, বুজিও নাপায়। বাবাকে লৈ এইবিলাক কৰি আছে তাৰ লগত। এয়া আমাক প্ৰসাদ দিলে, তাৰ পৰাই প্ৰসাদ লৈ পেলাই এতিয়া যাব ওলাইছোঁ। ইয়াৰ উৎপাত নকমেই, ইয়াক তলত নামিব লাগে। বাকী ভিডিঅ'টো মেমৰিজ হিচাপে যাতে সি ডাঙৰ হ'লেও চাব পাৰে বা আমিও চাব পাৰোঁ, সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। এতিয়া মন্দিৰৰ পৰা যাব ওলাইছোঁ। বাকী ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এখন মই ৰাতিপুৱা উঠাই চাইছিলোঁ চুলিখিনিৰ সৈতে, তাৰ চুলিখিনি বহুত কাৰ্লি কাৰ্লি মেগী আছিলে, বহুত ভাল লাগিছিলে মোৰ। বেয়াও লাগিছে, চুলিখিনি কাটি দিছে, মোৰ চকু পানীত মানে ওলাও ওলাও হৈ গৈছে। এয়া মন্দিৰ, জগন্নাথ মন্দিৰ। বাকী ফটোখিনিও দি দিছোঁ যাতে এইখিনিও মেমৰিজ হিচাপে থাকি যায়।